লাগিছে তেওঁ ভিডিঅ' সদায় চাই থাকোঁ আমি लास्ट लद्दाख किया था फिर उससे पहले इंडिया टू नॉर्वे एंड लंदन पूरा 40 कंट्रीज करके आया নমস্কাৰ বন্ধুসকল আমি এতিয়া আহিলোঁ এয়া নাগা হেৰিটেজ ভিলেজ ইয়াতে হৰ্ণবিল ফেষ্টিভেল হৈ আছে আমি সোমাই যাম এতিয়া এইফালে বাইক যাব নিদিয়ে আমি হয়তো খোজকাঢ়ি ইয়াতে বাইক থৈ পেলাই খোজকাঢ়ি যাব লাগিব তো বাইকখন আমি সোমাই লৈ আহিলোঁ যেনে তেনে বুদ্ধি কৰি পাৰ্ক কৰিছোঁ এইফালে চাওক ইয়াতে গাড়ীবিলাক মানে ৰাতিপুৱা আহিলে মানে গাড়ী সোমাব পৰা যায় গাড়ী বাইক এনে ৰাতি হোৱাৰ পিছত মানে সোমাব নিদিয়ে আৰু গতিকে আমি সেইফালে ইয়াত চাওক মানুহবিলাক গৈ আছে সেইফালে যাম এতিয়া ব'লা এই বস্তুটো ভাল লাগিছে এটা স্কাল্পচাৰ টাইপৰ মানে কিবা এটা স্মৃতি সৌধ এনে কি গম পোৱা নাই বাৰু মই যদি কোনোবাই জানে কমেণ্ট কৰি জনাব আৰু ইফালে এইটো হৈছে গেটটো চাওক কেনেকুৱা ইউনিক শিলেৰে বনোৱা এটা শিলৰ গেট দুটা ধুনীয়াকৈ আৰু এইটো হৈছে আপোনাৰ মেইন গেট হৰ্ণবিল ফেষ্টিভেলৰ আমি এতিয়া সেইফালে গৈ আছোঁ ওপৰলৈ ইয়াতে লোকেলসকলে টিকেট কাটিছে আৰু এইফালে আমি টুৰিষ্টবিলাকে কাটিব লাগে ইয়াত কাটিলোঁ আৰু কটাৰ লগে লগে আমাক এইডাল বেণ্ডডাল পিন্ধাই দিছে 150 টকীয়া ব'লা ইয়াতে কিবা এটা ৰেলী টাইপৰ হৈ আছে দেখাই আছোঁ বাৰু আপোনালোকক এওঁলোকে মানে এতিয়া সাজি কাচি ওলাই আহিছে কালচাৰেল ড্ৰেছত আহিছে তেওঁলোকে পৰম্পৰাগত ড্ৰেছত আৰু ষ্টেডিয়ামৰ ভিতৰলৈ যাব এতিয়া তেওঁলোক গৈ পেলাই হয়তো কিবা ডেন্স প্ৰদৰ্শন কৰিব এইখন হৈছে ইয়াতে ষ্টেজ এখন ষ্টেজ ইয়াতে হয়তো পাৰফৰ্ম কৰিব এইফালে চাওক মানুহবিলাক এখন আৰু ষ্টেডিয়াম এখন ষ্টেডিয়াম ইয়াতে এতিয়া কালচাৰেল অনুষ্ঠান হ'ব আৰু ইয়াতে 15টা দল আছে 15টা দলে ইয়াতে পাৰফৰ্ম কৰিব এতিয়া এওঁলোকৰ এই কাণত যে পিন্ধিছে চাওকচোন কেনেকুৱা ষ্টাইলৰ ফুলি টাইপৰ আৰু চৰাই পাখিৰে আৰু ফুলেৰে বনোৱা কাণত যে পিন্ধি আছে দেখিছেনে আৰু অলপ পিছতে গম পালোঁ যে এই কালচাৰেল প্ৰগ্ৰামবিলাক ষ্টেজত নহয় ষ্টেডিয়ামৰ মাজভাগতে কৰিব He didn't even mention that your driving license is there. And when I went to Manipur, I rented a bike. I have driving license. Then I followed to Guwahati and I found nothing. They were singing gratitude with each other among the friends by honoring his name, saying that he has prepared a feast with lots of food. আৰু এই ট্ৰাইবটো বা এই দলটো এতিয়া আহি প্ৰৱেশ কৰিছেহি আৰু গম পালোঁ যে 15টা ট্ৰাইব বা 15টা দলে নৃত্য প্ৰদৰ্শন কৰি আছে বা কৰিব
আৰু এইটো কি ট্ৰাইব বিশেষ গম নাপালোঁ, কিন্তু এই ট্ৰাইবটোৱে তেওঁলোকৰ এটা পৰম্পৰাগত খেল প্ৰদৰ্শন কৰিব এতিয়া। বাঁহৰ চুঙাত কিবা সৰু সৰু এইবিলাক লাঠি সোমাব লাগে, নে কিবা কাৰ নে কি সোমাব লাগে। আৰু ষ্টেডিয়ামৰ বাহিৰতো কি হৈ আছে তাকে চাবলৈ বুলি আহোঁতে দেখিলোঁ যে মেইন গেটত এটা ট্ৰাইব বা এটা দল প্ৰৱেশ কৰিবলৈ ওলাইছে তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাকত। আৰু তেওঁলোকক সোধোতে তেওঁলোকে ক'লে যে তেওঁলোকে খেতি কৰাৰ যি তেওঁলোকৰ পৰম্পৰাগত আৰ্হি বা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ওপৰত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। তো আমাৰ ভাগ্য ভাল আছিলে, আমাৰ ফেভাৰিট ৰাইডাৰ আৰু ব্লগাৰ দীপক ছাৰ, হি ইজ ফ্ৰম দিল্লী। তো তেওঁ আহিছে ইয়াত চাবলৈ, ভাল লাগিছে। তেওঁ ভিডিঅ' সদায় চাই থাকোঁ আমি ব্লগবিলাক। আপুনি যে গৈছিলে, আপোনাৰ লাষ্ট কাहाँ गए थे राइट? मैं लास्ट लद्दाख किया था, फिर उससे पहले इंडिया टू नॉर्वे एंड लंदन पूरा 40 कंट्रीज करके आया हूँ। अभी नॉर्थ ईस्ट साइड से असम से होते हुए आ रहे हैं। अभी नागालैंड हॉर्नबिल फेस्टिवल कवर कर रहे हैं, फिर उसके बाद मिचुका, अनिनी एंड देन डोंग काहो। डोंग वैली जाएंगे? हाँ ना, डोंग ही जाएंगे। हाँ ठीक है अच्छा लगा। थैंक यू भाई, থেংক ইউ। অঁ বাই। আমি ফেষ্টিভেলৰ পৰা আমি ওলাই আহিলোঁ এতিয়া, যিহেতু আমি আজিয়ে ঘূৰি যামগৈ আৰু ৰাতি 9-10 বজাত আমি পোৱাগৈ আশা এটা আছে আমাৰ হিচাপ মতে, আৰু আমি এতিয়া গ'লে গতিকে সেইখিনি সময়ত আমি পাব লাগিব, সেইকাৰণে আমি গৈ থাকোঁ। ঠিক আছে, আজি ভিডিঅ'খিনি শেষ কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।